হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল ট্ৰেণ্ডি পুপা। মোৰ আজি নতুন ভিডিঅ'টোলৈকে মই মাইনী মনালিছে আপোনালোক সকলোকে মোৰ চেনেল ট্ৰেণ্ডি পুপালৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই এনেকুৱা এটা ভিডিঅ' লৈ আনিছোঁ। ভিডিঅ'টো হ'ল এনেকুৱা, যিসকলে মানে হেণ্ড ৱৰ্ক বা মেচিন ৱৰ্ক বা হেণ্ড এম্ব্ৰইডাৰী মেচিন এম্ব্ৰইডাৰী একো ধৰণৰ কাম নাজানে, তেখেতসকলেও যদি মেখেলা চাদৰ এযোৰ বনাই ল'ব খোজে, তেখেতসকলেও হাতত বেজী সূতা নোলোৱাকৈ এযোৰ ধুনীয়া মেখেলা চাদৰ বনাই ল'ব পাৰিব। কেনেকৈ বনাইছোঁ, কি কৰিছোঁ, কিমান সহজতে বনাইছোঁ, হাতত বেজী সূতা নোলোৱাকৈ কেনেকৈ কাপোৰযোৰ হৈছে, এই সকলোবোৰ আপোনালোকৰ আগত দেখাম। গতিকে ব'লক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। এইযোৰ মই মিক্স টচৰ এযোৰ কাপোৰ ল'লোঁ। এইখন মেখেলাখন, ইয়াত মই প্ৰথমতে এটা ডিষ্টেঞ্চ লৈ তাত মই আঠা লগাই গৈছোঁ। এইটো হৈছে ফেব্ৰিক গ্লু। ইয়াতে মই প্ৰথমতে এনেকুৱাকৈ আঠাটো লগাই ইয়াৰ ওপৰত মই যিটো বৰ্ডাৰ লেচ আনিছোঁ সেই লেচটো মই লগাই গ'লোঁ। আৰু এই আঠাটো ইমানেই ষ্টিকি যে ইয়াৰ পিছফালে যদি আইৰণ কৰি দিয়া যায় তেতিয়াহ'লে মানে আৰু কেতিয়াও উঠি নাযায়। তাৰপাছত মই কেইটামান ফুল এনেকুৱাকৈ কাটি ৰাখিছিলোঁ, সেইকেইটা মই সমান ডিষ্টেঞ্চত প্ৰথমতে পাতি ল'লোঁ, যাতে মানে পটককৈ আঠা লগাই দিলে কেতিয়াবা ফুল হৈ যাব পাৰে। প্ৰথমতে মই ডিষ্টেঞ্চখিনি মিলাই লৈ আঁকি গ'লোঁ। তাৰপাছত মই এনেকুৱাকৈ ফুলকেইটা পাহিকেইটাত আঠা দি সেই য'ত যেনেকুৱাকৈ দিছিলোঁ তেনেকুৱাকৈ মই দিলোঁ। গোটেই মেখেলাখন মই আঠাৰে কৰি দিছোঁ। বৰ্ডাৰটোও মই আঠাৰে লগাইছোঁ আৰু ফুলকেইটাতো মই আঠাৰে লগাইছোঁ। ইয়াত মই একো বেজী সূতা ইউজ কৰা নাই। আৰু ইয়াৰ পিছফালে আপোনালোকে যদি ইস্ত্ৰি কৰি দিয়ে, আইৰণ কৰি দিয়ে, তেতিয়াহ'লে ফুলকেইটা বাকী একো উঠি নাযায় আৰু মানে পিছত চিলাই নকৰিলেও চলি যাব। গোটেই কাপোৰযোৰ মই এনেকৈ আঠা লগাই কৰি দিছোঁ। এই হ'ল, এতিয়া মই ভাবিলোঁ আপোনালোকৰ আগত চাদৰখন দেখাওঁ কৰি। চাদৰখন এতিয়া মই পাতি ল'লোঁ। প্ৰথমতে ভাবিছিলোঁ হ'লে দেখাম, তাৰপিছত ভাবিলোঁ আপোনালোকৰ আগত মই কৰিয়ে দেখাওঁ কাপোৰযোৰ। ধুনীয়াকৈ ইয়াতে মই পাৰি ল'লোঁ। যিহেতুকে ৰুমটো বেছি ডাঙৰ নহয়, গতিকে গোটেই চাদৰখন ধুনীয়াকৈ মেলি ল'ব পৰাকৈ সুবিধা নহয়। পাতি ল'লোঁ। এতিয়া মই ফুলকেইটা যদি পাতি ল'লোঁ, তাৰপিছত ভাবিলোঁ যি ডিষ্টেঞ্চটো মানে ভুল হ'ব পাৰে কেতিয়াবা, সমান ডিষ্টেঞ্চত হ'লে স্কেলেৰে জুখি মই কৰি ল'ব খুজিছোঁ এনেকৈ। তথাপি মই পাতি ল'লোঁ আকৌ এবাৰ ফুলকেইটা। লাহে লাহে য'ত যেনেকৈ ফুলকেইটা দিছিলোঁ তাত মই এতিয়া আঠা লগাই গৈ থাকিলোঁ। একেবাৰে পদ্ধতিটো সহজ পদ্ধতি। যদি আপোনালোকে কৰিব খোজে এবাৰ এনেকৈ কৰি চাবচোন। স্কেল ইউজ কৰিব, কিন্তু স্কেল বা যিকোনো ধৰণৰ জুখিব পৰা বস্তু এটা জুখি ল'ব, তেতিয়াহ'লে তাৰমানে চকুৰে যিটো আমি অনুমান কৰোঁ তাতকৈ বেছি ভাল হয় মানে স্কেলেৰে কৰিলে। আৰু বাকীখিনিও মই ধুনীয়াকৈ এনেকৈ স্কেলেৰে যিটো জোখত এটা জোখতে লৈছিলোঁ নহয়, সেইটো জোখতে মই ধুনীয়াকৈ কৰি গ'লোঁ। তেতিয়া মানে একেবাৰে সমান হ'ব আৰু মানে ফুলখিনি। গোটেইখিনি ধুনীয়াকৈ মই আঠাৰে এনেকুৱাকৈ লগাই গ'লোঁ। আৰু ইয়াৰে বৰ্ডাৰটো মই লগোৱাটো নেদেখালোঁ। বৰ্ডাৰটো মই আঠাৰে লগাইছোঁ আৰু পিছত ইস্ত্ৰি কৰি দিম। এতিয়া মই গোটেইখিনি এনেকুৱাকৈ লগাই গ'লোঁ। ভিডিঅ'টো স্পীডত চলাইছোঁ কাৰণে বেছি ফাষ্ট দেখিছে, কিন্তু অকণমান টাইম লাগিছে বাৰু। কিন্তু যদি পটককৈ মেখেলা চাদৰ এযোৰ লগা হৈ যায়, তেতিয়া এনেকুৱাকৈ কাপোৰযোৰ কৰিবৰ কাৰণে সুবিধা হয়। এইযোৰ হৈছে ফাইনেল লুক। আৰু ইয়াতে যিটো মই লেচ ইউজ কৰিছোঁ, মানে যিটো দহি মই ইউজ কৰিছোঁ, সেইটো ৰেডিমেড দহি হয়। ৰেডিমেড দহিটো মই বাৰু চিলাই কৰি দিছোঁ। দহিটো কৰিবও মানে হাতেৰে মানে কৰিব লগা হোৱা নাই। এইটো ৰেডিমেড দহি একেবাৰে। এটা পিংক, এটা গল্ডেন এনেকুৱাকৈ আছে। যিহেতুকে মেখেলা চাদৰযোৰ গল্ডেন টাইপৰ, মানে মুগা টাইপৰ, আৰু পিংক কালাৰ যিটো আছে ফুলটো পিংকত, সেইকাৰণে মই তাৰ লগত মিলাই পিংক গল্ডেন লৈছোঁ। নহ'লে এনেকুৱা ধৰণৰ বহুত কালাৰ থকা মানে দহি পোৱা যায়, ৰেডিমেড দহি। কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। আশা কৰিছোঁ আপোনালোকে ভাল পাব দেই। এইটোৱে আছিল আজি মোৰ একেবাৰে চিম্পুল ভিডিঅ'টো। একেবাৰে সহজতে বনাব পৰা মেখেলা চাদৰ এযোৰ বনাই আপোনালোকৰ আগত মই দেখালোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। আৰু যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ' এটা লাইক কৰি দিব আৰু ধুনীয়া ধুনীয়া কমেণ্ট কৰি জনাবচোন মনৰ কথাবোৰ। যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থোৱা নাই, আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাইছে, তেনেহ'লে জনাই থওঁ। মই এনেকুৱা ধৰণৰ হেণ্ডিক্ৰাফ্টৰ মেইনলি মেখেলা চাদৰৰ ভিডিঅ' মই লৈ আনি থাকোঁ। যদি আপুনি মোৰ ভিডিঅ' চাব বিচাৰে আগলৈকে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব।
আৰু লগতে আজিৰ এই ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে আপোনালোক সকলোকে বহুত বহুত থেংক ইউ। এতিয়ালৈকে বাই বাই।